জুলীয়া পদাৰ্থৰ আয়তনৰ বা ধাৰকত্বৰ এককসমূহ 10 মিলিলিটাৰত 1 চেণ্টিলিটাৰ, 10 চেণ্টিলিটাৰত 1 ডেচিলিটাৰ, 10 ডেচিলিটাৰত 1 লিটাৰ, 10 লিটাৰত 1 ডেকালিটাৰ, 10 ডেকালিটাৰত 1 হেক্টলিটাৰ, 10 হেক্টলিটাৰত 1 কিলোলিটাৰ। আৰু একে উকাহতে ক'বলৈ হ'লে 10 মিলিলিটাৰত 1 চেণ্টিলিটাৰ, 10 চেণ্টিলিটাৰত 1 ডেচিলিটাৰ, 10 ডেচিলিটাৰত 1 লিটাৰ, 10 লিটাৰত 1 ডেকালিটাৰ, 10 ডেকালিটাৰত 1 হেক্টলিটাৰ, 10 হেক্টলিটাৰত 1 কিলোলিটাৰ। ছাত্ৰ ছাত্ৰীসকলৰ এই এককসমূহৰ বৰ প্ৰয়োজন আছে, গতিকে মই আশা কৰিম সকলো ছাত্ৰ ছাত্ৰীয়ে এইবিলাক মুখস্থ কৰি লয় যেন। ধন্যবাদ।